গাঁৱতে জ্বৰ লাগিছে হয়তো তোমাৰ দেখোন বহুত জ্বৰ উঠিছে চৰ্দিও লাগিছে ৰবা মই এতিয়া ডাক্তৰক ফোন কৰি আছো হেল্ল' মেম মোৰ ল'ৰাজনৰ জ্বৰ হৈছে আৰু চৰ্দি হৈছে ঠিক আছে লৈ আহা সোনকালে লৈ আহা ওকে নাৰ্ছ ডাক্তৰক লগ কৰিব পাৰিমনে পাবা আহা মই লৈ যাম মেডাম আপোনাক লগ কৰিব এওঁলোক আহিছে কোন ঠিক আছে মাতি দিয়াচোন আহা বাইদেউ মেম এইজনে মোৰ ল'ৰাজন ঠিক আছে এইফালে আহা চাও বাবু মাস্কখন ভালকৈ মাৰি লোৱাচোন তুমি কাহিও আছা দেখোন বাইদেউ আপুনি 1 মিটাৰ দূৰত থাকিবা মই চাই দি আছোঁ কেইটামান দৰৱ লিখি দিছোঁ হা আৰু এটা টেষ্ট কৰিব লাগিব সিস্টাৰ এইটো বাবুটোক টেষ্ট কৰিবা মেডাম এইটো লওক ৰিপৰ্টটো দিয়া সিস্টাৰ এটা ডাঙৰ কথা হৈছে কি মেডাম এই অকণমানি ল'ৰাজন কোভিড-19ত আক্ৰান্ত হৈছে কি মেডাম কিন্তু সিস্টাৰ ভয় কৰিব নালাগে যিহেতুকে ল'ৰাজনৰ বেছি দিন হোৱা নাই সোনকালে আমি সুস্থ কৰি তুলিব পাৰিম কি মেডাম সিস্টাৰ বাইদেউজনীক মাতি দিয়াচোন মেডাম আহিছে ঠিক আছে আহিব দিয়া আহক বাইদেউ মেডাম মাতিছিলে হয় বহা আপোনাৰ ল'ৰাজন কোভিড-19ত আক্ৰান্ত হৈছে কি বাইদেউ চিন্তা নকৰিব আপোনাৰ ল'ৰাজনক মই সুস্থ কৰি তুলিম সিস্টাৰ yes ma'am টেবলেটটো দিয়াচোন বাবু উঠি দিয়াচোন অকণমান তুমি ইয়াৰে টেবলেট এটা খাই লোৱা চিন্তা নকৰিবা তুমি সোনকালে সুস্থ হৈ উঠিবা শুই দিয়া may coming ma'am yes coming মেডাম আজি 14 দিনৰ হ'ল মোৰ ল'ৰাটো আপোনাৰ তাত গতাই দিয়া হৈছে এতিয়া মোৰ ল'ৰাজন সুস্থ নে বাইদেউ আপুনি বহকচোন আপোনাৰ ল'ৰা একদম সুস্থ হৈ উঠিছে আপুনি একদম চিন্তা কৰিব নালাগে হয় সিস্টাৰ মেম বাবুজনক লৈ আহিবাচোন মেডাম আনিছোঁ বাবু বহাচোন কেনেকুৱা পাইছা এতিয়া বাবু ভাল পাইছোঁ বাবু ভাল পাইছানে গোটেই ভাল পাইছানে এতিয়া তুমি একদম সুস্থ একো চিন্তা কৰিব নালাগে বাইদেউ আপোনাৰ বাবুটোক আজি ৰিলিজ দিম আপুনি ঘৰত লৈ যাব পাৰিব মেডাম ইয়াতে মই কেইটামান দৰৱ লিখি দিছোঁ টাইমমতে খুৱাব সিস্টাৰে বাকীখিনি বুজাই দিব সিস্টাৰ মেম বাকী তেওঁলোকক বুজাই দিবা মেডাম আপোনাক যে কি বুলি ধন্যবাদ দিম সিস্টাৰ আপোনাকো বাইদেউ ধন্যবাদ ক'ব নালাগে এইবিলাক চব ভগৱানৰে কৃপা এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য এটাই কোভিড-19 হ'লে কোনেও ভয় নাখাব সোনকালে ডক্তৰৰ ওচৰলৈ লৈ আহিব নিজক বচাওক আৰু লগতে পৰিয়াল বচাওক আৰু লগতে নিজৰ সমাজখন বচাওক আমি সকলোৱে কৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিওঁ আহক আৰু লগতে যিসকল ডক্তৰ নাৰ্ছে দিনে নিশাই এই কৰোনা ভাইৰাছৰ কাৰণে
কষ্ট কৰি আছে সেইসকল ডাক্তৰ নাৰ্ছলৈ আমি ধন্যবাদ কৰিছোঁ। জ্বৰ, কাহ এনেকুৱা ৰোগ আপোনাৰ গাত দেখা দিলে সোনকালে ডক্তৰৰ ওচৰলৈ লৈ আহক আৰু সকলোৱে 1 মিটাৰ দূৰত্ব বজাই ৰাখক। চৰকাৰে দিয়া নিয়মসমূহ পালন কৰক। সঘনাই হাতবোৰ পৰিষ্কাৰ কৰি ধুৱক। চাবোন অথবা চেনিটাইজাৰ ব্যৱহাৰ কৰক আৰু বাহিৰলৈ বিনা কাৰণত ওলাই নাযাব। যদি জৰুৰী হয় সদায় মাস্ক ব্যৱহাৰ কৰিব। ধন্যবাদ।